वेगगच्चर प्रवाह पावितस्तरे कलेवलम्ब्यलम्बिताम्बुजङ्गं तुङ्गमालिकामट्टमट्टमट्टमन्निनादमट्टमर्वयच्चकार चण्डताण्डवं तनोतु न शिव शिव जटाकटाः सम्भ्रमप्रमन्निलिन्तगच्छन्ति लोलवीचि वल्लरी विराजमानमोहनज्ज्वलल्ललाटकट्टभावके किशोरचन्द्रशेखरे रतिक्षणम् বলিয়া হ'ব নোখোজো কাৰণে তহঁতক কৈছোঁ নাই আপুনি মোক বিশ্বাস মানে যি কৰিবলৈ কৈ যেনেকৈ কৰিবলৈ মই তেনেকৈ কৰিম আপুনি কোৱাৰ দৰে তেওঁ বলটো দলিয়াই দিলে এনেকৈ জপে বলটো ধৰিবলৈ চাওঁ মই যে কুকুৰ বলটো ধৰিব নোৱাৰি বলটো ধৰিব নোৱাৰে তেওঁ তেতিয়া হাঁহিব চাওক তেওঁ যেতিয়া হাঁহিব আকৌ দলিয়াই দিব আকৌ দলিয়াই আকৌ ধৰিব নোৱাৰি আকৌ ধৰিব নোৱাৰে আকৌ তেওঁ হাঁহিব আকৌ তেওঁ হাঁহিব আকৌ দলিয়াব আকৌ দলিয়াব আকৌ ধৰিম ধৰিব নোৱাৰি কি হাঁহিব ধৰিব নোৱাৰিলে কি হাঁহিব ধেমালি কৰিবলৈ আহিছা তুমি মোৰ মোৰ অসহায় অৱস্থাৰ সুযোগ মই কৰিব পৰা কামটো বিচাৰি আছোঁ মই নিজে অসহায় মই নিজে আনক কিয় সহায় কৰিম আনক কি সহায় কৰিম মই মই সঁচাকৈ আপোনাৰ ভাইটিৰ কুকুৰটো হৈ থাকিব তেওঁ চালু হ'ব খুজিলে তেওঁ কালো হ'ব খোজো ভাইটি কুকুৰ লাগে মানুহ নহয় ভাইটিক কুকুৰ লাগে মানুহ নহয় মই কুকুৰেই লাগে কুকুৰৰ দৰে ব্যৱহাৰ পাই নিজকে সঁচাকৈ কুকুৰ যেনেই লাগিছে সঁচাকৈ কুকুৰ যেনে লাগিছে এতিয়া মই কুকুৰ পাই আহিছোঁ এতিয়া মই কুকুৰ হৈ আহিছোঁ কুকুৰৰ দৰে শুনিছ চাওক হ'বনে হ'বনে না জিভাখন উলিয়াইছে হ'বনে হ'বনে কুকুৰ নিচে এক্টিং কৰিছিল অৰুণ শৰ্মা ছাৰৰ নাটকখন কুকুৰ নিচে নাটকখন কৰিছিলোঁ অৰুণ শৰ্মা ছাৰৰ কুকুৰ নিচে এক্টিং কৰিছিলোঁ অৰুণ শৰ্মা ছাৰৰ নাটকখন কুকুৰ নিচে কি আছিল কুকুৰ নিচে এক্টিং কৰিছিলোঁ অৰুণ শৰ্মা ছাৰৰ নাটকখন মই পাৰিম নেজডাল নায়িকা Get out! এইটো অসম্ভৱ এইটো অসম্ভৱ এটা অৱস্থা প্ৰস্তাৱ দিব আছে কুকুৰ চুৰি পেলাইছে মানুহ কেতিয়াও কুকুৰ হ'ব নোৱাৰে মানুহ কেতিয়াও কুকুৰ হ'ব নোৱাৰে আজিৰ পৃথিৱীত সকলো পাৰে আজি পৃথিৱীত এটা হায়াৰ ছেকেণ্ডেৰী পাছ ল'ৰা এটা সমাজত আৱৰ্জনা হ'ব পাৰে ক'তো ঠাই নাই কোনো ঠাই নাই না ঘৰত না কামত না ঘৰত না কামত এবাৰ আপোনাৰ ভাইটি কুকুৰ হৈ থাকিব এবাৰ আপোনাৰ ভাইটি কুকুৰ হৈ থাকিব এবাৰ আপোনাৰ ভাইটি কুকুৰ হৈ কিজানি মই বিচৰা মৰম আদৰখিনি তেওঁৰ মাজতে পাই যাওঁ কিজানি মই বিচৰা মৰম আদৰখিনি তেওঁৰ মাজতে পাই যাওঁ মাজে মাজে অকলে অকলে ভগৱানক গালি পাৰি চিঞৰ দিব জানে গালি পাৰি চিঞৰ গালি পাৰি চিঞৰ জানে ঐ ভগৱান ক'ত আছ তই কিয় দিছ এনেকুৱা জীৱন এটা মোক কি পাইছ এনেকুৱা জীৱন কি পাইছ এনেকুৱা জীৱন এটা দিম এইবোৰ পাগলামি ওলাই যোৱা আগন্তুক নাট্যবৰ্ষৰ বাবে যি প্ৰস্তুতি তাৰ আৰম্ভণি আজিৰ পৰা আনুষ্ঠানিকভাৱে হৈছে আখৰা শিবিৰ মুকলি হ'ল আৰু তিনিখন নাটক পল্লৱ পৱনৰ অচিনাকি প্ৰণৱ বৰুৱাৰ প্ৰভুভক্ত আৰু ৰাজদ্বীপৰ বিদায় বেলা অচিনাকি নাটকখনৰ এটা বিশেষ গীত জুবিন গাৰ্গ আৰু ৰিঙাৰ কণ্ঠত বিজিতৰ কথা আৰু সুৰ সংগীত জয়ন্ত এই গীতটি আমি মুকলি কৰিবলৈ গৈছোঁ মই আপোনাক অনুৰোধ জনাম গীতটো আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে Are you all my personal dreams? পাখি